দেখিছেনে এইবিলাক কাপোৰ স্লেপ কটন মই দেখুৱাই দিছোঁ আপোনালোকক এনেকৈ আপোনালোকে ভাল লাগিলে মোবাইল ল'ব পাৰিব দেখিছেনে আৰু বহুত আছে এইবিলাক কাপোৰ নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই আজি লখিমীয়ে আকৌ কটন যোৰা কালেকশ্যন লৈ আহিছোঁ আপোনালোকক দেখাবলৈ কেনেকুৱা লাগে ক'ব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা দিব মই আজি কিছুমান কটন যোৰা দেখুৱাই দিম আপোনালোকক এইযোৰ কটনৰ হয় মই বিশেষ মেলি চাদৰখন অকণমান মেলি দেখাই দিছোঁ বাৰু এইযোৰ দেখিছেনে এইযোৰ 450 হয় মেখেলা আৰু ব্লাউজ পিচ আহিব এখন মেখেলাখন দেখিছেনে এখন মেখেলাখন আৰু ব্লাউজ পিচটো এনেকুৱা একদম বগা হ'ব আৰু এইযোৰ একে হয় ধৰিব পাৰিছে এইযোৰ য়েল্লো আৰু ৰয়েল ব্লুত আহিব ফুলটো এইযোৰ হাতৰপৰাই দেখুৱাই দিছোঁ এইযোৰ হোৱাইটত বহুতে হোৱাইটত বিচাৰে এইবিলাক সকাম চকাম হ'লে নামঘৰ চামঘৰ যাব হ'লে 450 হয় আৰু এইযোৰ কটনৰ হয় দেখিছেনে এইবিলাক পিন্ধিবলৈ বহুত আৰাম হয় ধুনীয়া বহলা হ'ল হয় এইযোৰ 450 হয় ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব চাওকচোন এইযোৰ ছুপাৰ নেটৰ হয় ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব এইযোৰ 700 হয় দেখিছেনে বহুত ভাল হয় পিন্ধিবলৈ আৰাম হয় বহুত কোমল ছুপাৰ নেটৰ যিসকলে পিন্ধিছে গম পাইছে দেখিছেনে মই মেলি নেদেখাওঁ এনেকৈ দেখুৱাই দিছোঁ ওপৰতে অলপ এইযোৰ ৰাণী কালাৰ হয় দেখিছেনে হোৱাইটত আছে কেনেকুৱা লাগিছে ক'ব এইযোৰ 700 হয় কটনৰ হয় পিন্ধিবলৈ বহুত আৰাম লাগে কিন্তু দেই কটনৰ যোৱা কাপোৰবিলাক যে পিন্ধিবলৈ বহুত আৰাম লাগে গৰম ঠাণ্ডা বুলিবলৈ নহয় এইবিলাক পিন্ধিবলৈ বহুত আৰামেই হয় কাপোৰ দেখিছেনে এইযোৰ 700 হয় ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু আহিব আকৌ এইটো ৰাণী কালাৰতে আহিব হোৱাইট কালাৰ ফুল থকা এইযোৰ দেখিছেনে এইটো ব্লাউজ পিচ হ'ব এইটো ব্লাউজ পিচ আৰু এখন মেখেলাখন হ'ব মেখেলাখন ধুনীয়া বহলা হ'ল হয় অকণমান দেখুৱাই দিছোঁ বাৰু দেখিছেনে কেনেকুৱা লাগিছে ক'ব এখন চাদৰখন এইটো আঁচলটো হ'ব দেখিছেনে আঁচলটো তেনেকৈ আছে আৰু এইটো সাজ কটা দেখিছেনে এইটো দেখুৱাই দিছোঁ বাৰু ওচৰপৰা ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব কটনৰ হয় কটনৰ কাপোৰবিলাক পিন্ধি আমি এনেও আৰাম পাওঁ নহয় জানো ক'ব কেনেকুৱা লাগিছে ভাল লাগিলেও নেলাগিলেও বাৰু ল'লেও নল'লেও কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে মোৰ কাপোৰবিলাক মই নিজেই এইবিলাক মোৰ নিজৰ পচন্দই আনো বাৰু যিবিলাক কাপোৰ আনো মোৰ দোকানত থওঁ মোৰ যোনবিলাক কাপোৰ ভাল লাগে নিজেও ভাবোঁ কোনবিলাক কাপোৰ পিন্ধিলে অলপ কমফৰ্টেবল হয় সেইবিলাক কাপোৰে মই দোকানত ৰাখোঁ প্ৰায় কেনেকুৱা লাগিছে ক'ব দেখুৱাই দিছোঁ বাৰু আৰু ঘিচা যোৰা দুযোৰ দেখুৱাই দিছোঁ আপোনালোকক দেখিছেনে এইটো ব্লাউজ পিচ হয় এইটো ব্লাউজ পিচ দেখিছেনে এইটো ব্লাউজ পিচ হয় ঘিচা যোৰা হয়
এইটো 550 হয় এযোৰ কাপোৰ, ঘিচা হয়। চাদৰখন এনেকৈ আহিব আপোনাৰ। চাদৰখনত ফুল নাথাকে, চাদৰখনত এনেকৈ পাৰি ডিজাইনত আহিব, দেখিছেনে? এযোৰ 550 হয়। ভাল লাগিলে ল'ব পাৰিব। এনেকৈ দহি বটা আছে, দেখিছেনে? এইবিলাক দহি কৰাই আছে। আৰু মেখেলাখন আহিব। মই ইয়াৰ বহুত আনিছিলোঁ, বিক্ৰী হৈয়ে গৈছে প্ৰায়, দেখিছেনে? এইখন মেখেলাখন আহিব এনেকৈ। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আপোনালোকে। এইখন মেখেলাখন হয়। ব্লাউজ পিচটো একদম ছেইম এইটোতে আহিব। এই ফুলৰ কামেই কৰা আছে, দেখিছেনে? মই দেখুৱাই দিছোঁ আপোনালোকক। এইটো ব্লাউজ পিচটো দেখিছেনে? এইটো হাতত থাকিলেও ভাল লাগিব, দেখিছে? এইটো আৰু পিঠিত দিওঁ বুলিলেও পাৰিব আপোনালোকে। এইটো ব্লাউজ পিচটো আহিব, ঘিচা 550 হয়, ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আপোনালোকে আৰু মোক কমেণ্ট বক্সত জনাব। আৰু এযোৰ আছে একেই ডিজাইন, এইযোৰ দেখিছেনে? এইযোৰ মই মেলি নেদেখাওঁ আৰু ছেম ডিজাইনৰ হয়। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, দেখিছেনে? ব্লেক আৰু গল্ডেন কালাৰত আছে, একেই হয়, ছেম। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। ধৰিব পাৰিছে? একেই হয়। আৰু এযোৰ দেখাওঁ আপোনালোকক, ক্লাছিকেল পাট বুলি কয় এইবিলাক। ইয়াৰ মোৰ এপিছে আছেগৈ দেই, বিক্ৰী হৈ গৈছে। এইযোৰ 550 হয়। ভাল লাগিলে আপোনালোকে লৈ ল'ব পাৰে। ক্লাছিকেল পাব্লিকৰ কাপোৰটো কিন্তু বহুত কোমল হয়, এইযোৰ চবেই পিন্ধিব পাৰে মানে এই কাপোৰযোৰ। মই অকণমান মেলি দেখাই দিওঁ বাৰু দেই। এইখন চাদৰখন হয়, নহ'লে আপোনালোকে গম নাপাব নহয়। দেখিছেনে? এইখন চাদৰখন হয়। চাদৰ, এখন মেখেলা আৰু ব্লাউজ পিচটো এনেকুৱা আহিব, ছেম একে ডিজাইনতে আহিব। 550 হয়। ইমান কম ৰেঞ্জতে পাইছে আপোনালোকে, দেখিছেনে? এইবিলাক মানুহে মোক কয়, বহুতে কয় 1000ত লৈ আছোঁ বুলিয়ে কয়, দেখিছেনে? এইবিলাক কাপোৰ মোৰ পৰা ল'লে আপোনালোকে বহুত কমত ল'ব পাৰিব, দেখিছেনে? ভাল লাগিলে ক'ব, স্ক্ৰীনশ্বট ল'ব। আৰু আপোনালোকক দেখুৱাই দিওঁ কেইযোৰমান কম দামী পলিপাটৰ যোৰা, ইয়াৰ লগতে দেখুৱাই দিছোঁ। মই পিন্ধা কালাৰটোৱে হয়, ৰাণী কালাৰ হয়। মই পিন্ধি আছোঁ বাৰু। বেছি কাঢ়া দেখিছে নি আপোনালোকে? ক'ব। এখন মেখেলাখন আহিব আৰু এইটো ব্লাউজ পিচ আহিব। মই পিন্ধি আছোঁ যে সেইকাৰণে বেছি কাঢ়া দেখিছে ন? এইটো ব্লাউজ পিচটো আৰু এইকেইটা ছাইড পাৰি আহিব। এইটো হ'ব ছাইড পাৰি, এইটো ষ্টাইলৰ। এইটো ব্লাউজত লাগি আছে, এইটো পাৰি। এইখন মেখেলাখনহে, হ'ব ছাইড পাৰিকেইটা এই চাদৰ লগত আছে। এইখন চাদৰখন হয়। এইযোৰ 600 হয়, 600। এইকেইটা ব্লাউজৰ পাৰি হয়, এইকেইটা ব্লাউজৰ পাৰি। এইখন চাদৰখন আহিব এনেকৈ, ওচৰৰ পৰা দেখুৱাই দিছোঁ। পূৰা ৰাণী কালাৰ হয় কিন্তু দেই। এইটো আঁচলটো এনেকৈ থাকিব, ৰাণী কালাৰ হয়। এয়া ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব। কেনেকুৱা লাগিছে হ'ব। আৰু এইযোৰ পলিপাটৰ হয়। এইযোৰ বেবী পিংকত আহিছে, দেখিছেনে? এইযোৰ পিংক হয়, বেবী পিংক।
চিম্পুল হয় কিন্তু দেই, কাপোৰটো বহুত কোমল হয়, দামটো কম যদিও কাপোৰটো বহুত কোমল হয়। দাম ইয়াৰ একদমেই কম মানে দামটো, দেখিছেনে? আপোনালোকে যদি দুযোৰ লয় 1000, যদি এনেকুৱা দুযোৰ লয় কম্ব 1000 হ'ব, আৰু এযোৰ যদি লয় 650 হ'ব। পূৰা কোমল হয় কাপোৰটো কিন্তু দেই, এযোৰ কাপোৰটো পূৰা কোমল হয়, আপোনালোকে ল'ব পাৰিব। দেখিছেনে? ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছআপ কৰিব। মই স্ক্ৰীনত হোৱাটছআপ নাম্বাৰটো আপোনালোকক দি দিম। দুযোৰ ল'লে 1000 আৰু এযোৰ ল'লে 650। দেখিছেনে? ভাল লাগিলে ক'ব। আৰু এযোৰ আছে, এইযোৰ হৈছে বেবী পিংক। এইযোৰ অলপ পাৰ্পুলত আহিব, অলপ পাৰ্পুল হয়, একে হয়। মই আপোনালোকক মেলি নেদেখাওঁ, ভাল লাগিলে ল'ব পাৰিব। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, দেখিছেনে? একদম ছেম একে ডিজাইনৰ হয়, একে ডিজাইন। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। মই একদম এইযোৰ মেলি নেদেখাওঁ, একে ছেম ডিজাইনৰ হয়। আৰু এযোৰ আছে একে ছেম ডিজাইনৰ হয়, এইযোৰ মেহেন্দি কালাৰ হয়, দেখিছেনে? পেৰট গ্ৰীণ। এইযোৰ একদম একে ডিজাইন হয়, বহুত কোমল হয় কাপোৰটো। আপোনালোকে যদি লোৱাৰ পিছত ক'ব কেনেকুৱা কাপোৰ দিছোঁ মই। দেখিছেনে? বহুত ধুনীয়া কোমল হয় কাপোৰটো। দামটো কম কিন্তু কাপোৰটো ভালেই আছে, বেয়া নহয়, ভাল পাব পিন্ধি। দেখিছেনে? ব্লাউজ পিচটো এনেকৈ সৰুকৈ বুটা থাকিব, এনেকৈ সৰুকৈ। মই এইযোৰ মেলি নেদেখাওঁ, এযোৰ দেখুৱাই দিলোঁ মেলি। ইয়াৰ মই ব্লাউজ পিচটো নেদেখালোঁ নেকি, চাই দিছোঁ ৰ'ব। এইকেইটা পাৰিকেইটা দেখাইছিলোঁ। এইখন চাদৰখন এনেকৈ আহিব দেই, এইযোৰ দেখুৱাই দিছোঁ। চাদৰখন এনেকৈ আহিব, এনেকৈ সৰুকৈ বুটা আহিব। ধৰিব পাৰিছেনে ক'ব? এয়া সৰুকৈ। আৰু ইয়াত আহিব আপোনাৰ মেখেলা ব্লাউজ পিচ। এখন মেখেলা হয়, মই কৈছিলোঁ যে এইটো ব্লাউজ পিচ আহিব। ব্লাউজ পিচটো এনেকৈ সৰুকৈ বুটা আহিব। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব। এয়া দুযোৰ ল'লে কৈছোঁৱে, দুযোৰ ল'লে 1000 আৰু এযোৰ যদি লয় আপোনালোকে 650 দিব লাগিব। দেখিছেনে? কেনেকুৱা লাগিছে ক'ব। এইযোৰ বেবী পিংকত আহিব কিন্তু দেই, এইটো কালাৰটো। আৰু এযোৰ মই দেখুৱাই দিওঁ, মিক্স পাটৰ হয়, মেখেলা আৰু এখন মেখেলা হয়, মিক্স পাটৰ হয় মেখেলা। বহুত চফ্ট হয় দেই কাপোৰটো, বহুত চফ্ট হয়। ধৰিব পাৰিছেনে ক'ব? ডিজাইনটো দেখিছেনে? এইটো ডিজাইনত আহিব। এইখন মেখেলা হয়, ধুনীয়া বহল আহল হয় মেখেলাখন। আৰু এইটো ব্লাউজ পিচ হয়, এইটো আহিব আপোনাৰ হাতত আহিব দেই, এইটো ডিজাইন। এইটো ব্লাউজ পিচ। আপোনাৰ চাদৰখন এনেকৈ আহিব, এখন চাদৰ হয়। এইযোৰ আচলতে মই বনাবৰ কাৰণেহে আনি থোৱা হৈছিলে কাপোৰযোৰ। এইযোৰ মই নিজেই ৰেডি তৈয়াৰ কৰিব লাগিব, তেতিয়াহে মানে মই চেলিং কৰিব পাৰিম চাগে। দেখিছেনে? ভাল লাগিলে, মোৰ মেখেলাখনৰ কালাৰটো ভাল লাগিছিলে, সেইকাৰণে মানে এইযোৰ কাপোৰ মই অনা হৈছিলে। এইযোৰ মই নিজৰ কাৰণে অনা হৈছিলে বাৰু। এইযোৰ বনাব লাগিব, কাপোৰযোৰ বনালে কিন্তু বহুত ধুনীয়া লাগিব। এইটো কালাৰটো দেখিছেনে? কিন্তু কালাৰটো অকণমান বেলেগ দেখিছে চাগে কেমেৰাত, কিন্তু কালাৰটো বহুত ধুনীয়া হয়। মোৰ কিন্তু এইটো বহুত ভাল লাগিছিলে কালাৰটো, সেইকাৰণে মই লৈ আহিছিলোঁ। এইখন চাদৰখন, এইটো বনাব লাগিব চাদৰখন। আৰু দেখুৱাই দিছোঁ, এইযোৰ ঊলৰ হয়, ফুল সূতা হয়। এইযোৰ 600 হয়, বোৱা কাপোৰ হয়। দেখিছেনে? 600 ৰয়েল ব্লু হয়, চিম্পুল হয়, ইমান হেৰি নহয় বাৰু। এইযোৰ 600। এখন মেখেলাখন, আৰু
এইকেইটা চাদৰ পাৰিকেইটা। এইটো ব্লাউজৰ পিচটো হয় ৰয়েল ব্লু। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। এইযোৰ 600। এখন চাদৰখন হ'ব। এখন চাদৰখন হ'ব দেই। এইযোৰ AC কটন হয়। এইযোৰ মই অলপ মেলি দেখাই দিছোঁ। সেইকেইটা পটিকেইটা হয়। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব। মোৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দি দিম। আপোনালোকে মোক হোৱাটছআপত মেছেজ কৰিব পাৰিব। মই দেখুৱাই দিছোঁ আপোনালোকক। ব্লাউজ পিচটো এনেকৈ চিম্পুলত আহিব। এটা পটি থাকিব ব্লাউজ পিচটোত, দেখিছেনে? আৰু এযোৰ দেখুৱাই দিছোঁ ব্লু কালাৰ। সেইযোৰ আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। দেখিছেনে? এইযোৰ AC কটন হয়। এইযোৰ 750। সেইটো আহিব ডিজাইনটো। চিম্পুল হয়, পূৰা হেভি নহয় বাৰু কাপোৰযোৰ। সৰু সৰু বুটা আহিব। এখন মেখেলাখন আহিব। আৰু ব্লাউজ পিচটো এনেকৈ এটা পাৰি আহিব। দেখুৱাই দিছোঁ হাতৰ পৰা। এনেকৈ থাকিব চাদৰখন, দেখিছেনে? এনেকৈ থাকিব চাদৰখনত। ল'ব পাৰিব ভাল লাগিলে। আৰু এনেকৈ আহিব আঁচলটো, দেখিছেনে? এনেকৈ। আৰু এইকেইটা ছাইড পাৰিকেইটা কি ধুনীয়া সৰু সৰুকৈ আছে, দেখিছেনে? ছাইড পাৰিকেইটা। আৰু আছে এইযোৰ মিক্স পাটৰ হয়। চিম্পুল হয়। চিম্পুল হ'লেও কিন্তু ইয়াৰ কাপোৰটো বহুত ভাল আছে, দেখিছেনে? এইখন মেখেলাখন হয়। য়েল্ল' কালাৰ হয় এইখন মেখেলাখন। আৰু এইপিনে এইটো ব্লাউজ পিচটো দেখিছেনে? যথেষ্ট ডাঙৰ হয় ব্লাউজ পিচটো। আৰু আপোনাৰ এইখন চাদৰখন আহিব। এইখন চাদৰখন ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইখন চাদৰখন আহিব, দেখিছেনে? চাদৰখন। এইটো চাদৰৰ আঁচলটো হয়। এইযোৰ আপোনাৰ 1350 টকা হয়। চিম্পুল হয়। আৰু এইকেইটা চাদৰৰ পাৰিকেইটা আহিব, দেখিছেনে? পূৰা য়েল্ল' কালাৰ, যদিও ইয়াৰ কালাৰটো বহুত মিঠা কালাৰ হয়, দেখিছেনে? ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। মোৰ হোৱাটছআপ কৰিব পাৰিব। মই হোৱাটছআপৰ স্ক্ৰীনত হোৱাটছআপ নাম্বাৰটো দি দিম। এইকেইযোৰ আশীযোৰা হয়। আশীযোৰা 2 পিচ আছে। আগত আনিছিলোঁ বাৰু, আগৰ কেইযোৰ বিক্ৰী হৈ গ'ল। মই আকৌ আনিছিলোঁ এইকেইযোৰ। এতিয়া নতুনকৈ অনা হৈছিলে এইখিনি কাপোৰ, দেখিছেনে? আশীযোৰা হয়। এইযোৰ হৈছে 1050 টকা হয়, দেখিছেনে? এইযোৰ 1050 টকা। এনেকুৱা পিংক কালাৰ ফুল আছে। পাৰিকেইটাও এইটো ডিজাইনৰ হ'ব। পাৰিকেইটা এনেকৈ আহিব। মেলি নেদেখাওঁ আৰু এইযোৰ আহিব ব্লেকত হয়। একে আশীযোৰা হয়। এনেকৈ গাড়ী দিয়া আছে, দেখিছেনে? ভাল হয় এইযোৰ। পিন্ধিবলৈ বহুত ভাল, আৰাম হয়। নিজেও পিন্ধিছোঁ বাৰু, আৰামদায়ক হয়। এনেকৈ আহিব। এইকেইটা চাদৰ পাৰিকেইটা আহিব, দেখিছেনে? আৰু চাদৰখন এনেকৈ বুটা বুটা আহিব, সৰু সৰুকৈ। চাদৰখন এনেকৈ সৰু সৰুকৈ বুটা আহিব। এখন মেখেলা হয়। মেখেলা এইপিনে ব্লাউজ পিচ আছে। আৰু ব্লাউজটো এনেকৈ পটি এটা থাকিব। মই উল্টাকৈ দেখাই দিব পাইছোঁ, দেখিছেনে? এনেকৈ পটি এটা থাকিব। এখন চাদৰখন হয়। 1050 টকা হয়। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু মই হোৱাটছআপত মেছেজ কৰিব, দেখিছেনে? চাদৰখন
এইযোৰ য়েল্ল' কালাৰ হয়, দেখিছেনে? কটনৰ এইযোৰ বহুত কোমল হয় কাপোৰযোৰ। আপোনালোকে ভাল লাগিলে ল'ব পাৰিব, স্ক্ৰীনশ্বট ল'ব। মই দেখুৱাই দিছোঁ। এনেকৈ এম্ব্ৰইডাৰী আছে, ৰঙা আৰু সেউজীয়া এম্ব্ৰইডাৰী আছে। ব্লাউজৰ পিচো আছে লগত। এইটো ব্লাউজ পিচটো আৰু এইখন মেখেলাখন হয়। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব পাৰিব। দেখিছেনে? ধৰিব পাৰিছেনে ক'ব। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে, ইমানেই কালেকশ্যন। আপোনালোকে চাই কেনেকুৱা পালে ক'ব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গই যদি চাব পাৰে শ্বেয়াৰ কৰি দিব।